সাধারণ রাইজে হার ভাঙি পয়সা খরচ করে নিজের ল'ৰা ছোৱালীক MA পাস কৰাইছে কিন্তু চাকৰি পোৱা নাই। এটা চাকৰি যদি ৰৈ যায় এই চাকৰিটোৰ কাৰণে লাখ লাখ টকা দি কিনিব লাগে। সেই কাৰণে UPPL আমি ঠিক কৰিছো কি আমাৰ সকলো জনগোষ্ঠীৰ নামৰ এটা উন্নয়ন বোর্ড হব লাগিব, ডেভেলপমেন্ট বোর্ড। এই ডেভেলপমেন্ট বোর্ড গুর্খার কারণে, এই ডেভেলপমেন্ট বোর্ড আদিবাসীর কারণে, এই ডেভেলপমেন্ট বোর্ড যিমানখিনি জনগোষ্ঠী আছে আমার কলিতা, আমার মানে বামুন, ইয়ার পৰা আদি কৰি আমার নাথ যোগী, আমার মাইনরিটি বঙালী যিমান জনগোষ্ঠী আছে আমার সকলো জনগোষ্ঠীর কারণে একোটা উন্নয়ন বোর্ড গঠন কৰি দিয়া হ'ব, যাতে আপোনাৰ উন্নয়ন আপুনিয়ে চাব পাৰে। আপুনি মোৰ কৰা কামত ইমান সন্তুষ্ট হোৱা নাই, গতিকে আপোনাকো এই অধিকাৰটো দিব লাগিব। আজি আমি সংগ্ৰাম কৰি কিবা এটা পাইছো, এইটো আমাৰ নহয়, এইটো সকলো এই অঞ্চলৰ ৰাইজৰ কাৰণে। ওদালগুৰি জিলাত আপোনালোকে আছে, এই ওদালগুৰি জিলাত স্বাধীনতাৰ 70 বছৰত কোনোদিন কল্পনা কৰা নাছিলে যে ইয়াত যে এখন মানে অৰ্গেনিক ইউনিভাৰ্চিটি হ'ব, ইয়াত যে এখন NIT হ'ব, ইয়াত যে এখন ট্রাইবেল ইউনিভার্সিটি হব, ইয়াত বিভিন্ন আঁচনিবিলাক আহিছে, ন্যাশনাল স্টেডিয়াম হব, ইয়াত যে টুরিজমৰ কাৰণে বহুত মানে কাম হব, এই কথাবিলাক কোনো কল্পনাই কৰিব পৰা নাছিলে। কিন্তু এখন চুক্তি হৈ গ'ল। এই চুক্তিৰ ওদালগুৰি জিলাৰ যিখিনি আজি অনুষ্ঠান প্ৰতিষ্ঠান আহিছে, এইখিনি 2-3 বছৰত যদি স্থাপন কৰা হয়, ওদালগুৰি জিলা আমাৰ ভাৰতৰ এটা উন্নত জিলা হিচাপে গঢ় লৈ উঠিব। আপোনালোকে বহুত শ্ৰম কৰি আছে। আজি চাহ বাগানত বহুতে ইয়াতে কাম কৰি আছে, আমাৰ আদিবাসী ভাইসকলৰ বিভিন্ন জনগোষ্ঠীৰ লোক আছে। ইয়াত চাহ বাগানৰ যিবিলাক মালিক আছে, যিবিলাক কোম্পানী আছে, এই চাহ বাগানৰ পৰা কোটি কোটি টকা কামাই লৈ গ'ল। আমাৰ দুখীয়া যিবিলাক শ্ৰম কৰি আছে সেইসকলৰ কিন্তু জীৱনটো তেখেতসকলে ভালকৈ নাচালে। আজি চাহ বাগানত খেতি কৰি মানুহবিলাকৰ কাম কৰা মানুহবিলাকৰ জীৱনৰ প্ৰতি এটা ভাবুকি আহে, এইটো আপোনালোকে উপলব্ধি কৰে। তাত বহুত ঔষধ দিয়ে, কিবা দিয়ে, বহুত মানুহৰ বেমাৰ হয়। এইকাৰণে আজি যিসকলে ইমান ৰিক্স লৈ কাম কৰি আজি পইচা কামাবলৈ দিছে, ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিছে, বিভিন্ন সহায় কৰিছে, সেইসকল ব্যক্তিৰ জীৱিকাৰ কাৰণে যিখিনি কিঞ্চিত তেখেতসকলে যিটো মানে দি আছে কিবাৰ নামত, মজুৰিৰ নামত, সেই মজুৰিটো মিনিমাম যিটো আমাৰ কিবা আহিছে আজি মিনিমাম লাগে। ইয়াৰ কাৰণে আমি সংগ্ৰাম কৰিম। আজি বাহিৰত যদি মানুহে হাজিৰা কৰি 500 টকা পায়, বাগানত কাম কৰাবিলাকক পইচা পাব লাগিব। ইয়াৰ বাহিৰে বিভিন্ন সমস্যা আছে। বাগানত থকা মানুহবিলাকৰ বহুতৰে কোৱাৰ্টাৰবিলাক ভাল নহয়, ৰাস্তাবিলাক ভাল নহয়। আজি ভাল মানে খাবলৈ যিটো খাদ্য ছাপ্লাই হয়, এইটো ভাল খাদ্য নিদিয়ে। এইবিলাকক লৈ পেলাই ছাত্ৰ সংগঠনবিলাক কেতিয়াবা কয়, কিন্তু কেতিয়াবা নকয়। আৰু আমাৰ বিটিআৰ অঞ্চলৰ পৰা যিখিনি বাগান আছে, যিখিনি জাতি জনগোষ্ঠী আছে, তেখেতসকলৰ দুখ দুৰ্যোগৰ কাম কৰিবলৈ আমি আপোনালোকৰ যেনেকুৱা UPPL দল আগবাঢ়ি গৈছে, ক'তবা হানি বিঘিনি তেনেকুৱা অনুভৱ কৰিছে নেকি? নাই, আমি একো হানি বিঘিনি কৰা নাই। বহুত চিন্তা চৰ্চা কৰি আলোচনা বিলোচনা কৰিহে এই চুক্তিটো কৰা হৈছে। আৰু এই চুক্তিটো সকলো ৰাইজৰ কাৰণে কৰা হৈছে। এটা শান্তি প্ৰতিষ্ঠা কৰাটো এটা মূল উদ্দেশ্য আছিলে। আৰু ইয়াৰ লগে লগে আমাৰ এই অঞ্চলটো অস্ত্ৰমুক্ত কৰাটো আমাৰ এটা ডাঙৰ উদ্দেশ্য আছিলে। আৰু তৃতীয় উদ্দেশ্য হৈছে ইয়াত সকলো জাতি জনগোষ্ঠীৰ মানৱ সম্পদ যাতে উন্নয়ন হ'ব পাৰে, সকলো যাতে নিৰাপত্তা পাব পাৰে, অধিকাৰ পাব পাৰে, এই গোটেই কথাটো মনত ৰাখি পেলাই এই চুক্তিটো কৰা হৈছে। গতিকে এই চুক্তিটো ক'ৰবাত যে কাৰোবাৰ হানি বিঘিনি হ'ব আমি কিন্তু কেতিয়াও ভাবিব নোৱাৰোঁ। পৃথিৱী নাৰায়ণ মানে তেওঁ মানে অকণমান অভিযোগ আনি আছে UPPLৰ ওপৰত। তেখেতে কৈছে কি মই গোটেই অসমৰ মিডিয়া কিনি পেলাম। ইয়াৰ পিছত যদি মিডিয়াই তেখেতৰ নাম লয়, যিটো আপোনালোকৰে ইথিকৰ এগেইনষ্টত কাম কৰা হ'ব। গতিকে এই কথাটো নুসুধাই ভাল। তেনেকুৱা ব্যক্তি বহুত জন্ম হয়, য'ত যায়। সমাজখন আমি ভালকৈ ধৰি ৰাখিব লাগিব। কোনোবা উল্টা পুল্টা কথা কোৱাক লৈ পেলাই যদি আমি ব্যস্ত হৈ যাওঁ, তেতিয়া মানে আমাৰ আচল কামত আমি পাহৰি যাম। আমাক তেখেত এনেকুৱা বিভ্ৰান্তিকৰ কৰিবৰ কাৰণে বিভিন্ন মানুহ আহে, আধা বাটত আমি লগ পাওঁ, কোনোবা বন্ধু হৈ আহে, কোনোবা শত্ৰু হৈ আহে। কিন্তু আমি এইবিলাক চিনাকীকৰণ কৰিব লাগিব। আপোনালোকে এইবাৰ কিমানখন আসন পাব? চাওক, যিখিনি আসন লাগে ইয়াত বহুত অধিক আসন লৈ পেলাই চৰকাৰ কৰিব। UPPL এইটো চিয়'ৰ হৈ গৈছে। আমাৰ কথা হৈছে কি যদিও আমি অধিক আসন পাম, তথাপিতো বিভিন্ন দল সংগঠন কোনোবা যদি ভাবে কি এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আমিও কাম কৰিম, একেলগে যদি আহে আমি চবকো লৈ পেলাই আমি আগবাঢ়ি যাম। বিজেপিৰ লগত আপোনালোকৰ কিবা এলায়েন্স থাকিব নেকি? ইতিমধ্যে কেন্দ্ৰীয় নেতা আহি পেলাই কৈ গ'ল কি BPF BJP এলায়েন্স আছে, ইয়াত আৰু ক'ব লগা নাই। গতিকে ইয়াত আমাৰ আৰু কি থাকিব?